हेलो फ्रेंड्स আমি গৈ আছোঁ আজি শিলং চেৰাপুঞ্জী আৰু এনেকৈ শুই শুই গৈ আছোঁ ট্ৰেইনত ৰাতি 3টা বজাত ৰাতিপুৱাই হৈ গ'ল এয়া ক্ৰচিং হৈছিল ট্ৰেইন এই চব ৰাতিপুৱাব আৰু সূৰ্য উদয় হৈ আছে ৰঙে পাই গ'লোঁ আমি এয়া নামিছোঁ ট্ৰেইনৰ পৰা নামি গৈ আছোঁ ট্ৰেইনখন আমাৰ যাওঁ যাওঁ অৱস্থা মানে গৈ আছোঁ আৰু এয়া চাওক গ'ল 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 এতিয়া গাড়ী পালোঁ আমি গৈ আছোঁ এতিয়া ইয়াৰ ৰাস্তাত চাই থাকক ব্লগটো কেনেকুৱা লাগে মৰ্ণিঙত কি ধুনীয়া পৰিৱেশ এয়া চাওক ট্ৰেইনৰ লাইনবিলাক এনেকৈ লৈ যায় আছে কি ধুনীয়া পৰিৱেশ পাহাৰ ৱাও কি মজা আমি গৈ আছোঁ চাই থাকক ভিডিঅ'টো এয়া চাওক মই বহি আছোঁ আগপিনে এয়া চাওক ব্ৰহ্মপুত্ৰ এয়া শৰাইঘাটৰ দলংখন চাওক কি ধুনীয়া দেখাত বহুত দীঘল চাই একদম মন ভৰি যায় কি ধুনীয়া একদম পৰিৱেশটো
কি ধুনীয়া জেগা চাওক সেইখিনিত মেঘবিলাক একদম পাহাৰত লাগি থাকে সেয়া লাগি আছে চাওক ৱাও দেখাত কি ধুনীয়া পৰিৱেশ দেখাত একদম মজা লাগে চাই কিন্তু বাম্পাৰ লাগিছে চাওক চাওক হাতত একদম মানে ফিল হৈ যায় এইটো যে মেঘবিলাক ঠাণ্ডা ঠাণ্ডা একদম লাগি গৈছে তাতে মেঘালয়ৰ মানুহবিলাকে ভাল ন কি বঢ়িয়া কৰি এটা এটা গৰম বেছি লাগে কম আছে ৰ'দ আছে ইয়াত এইটো চিন কি বঢ়িয়া লাগিছে একদম পাহাৰত মেঘবিলাক লাগি আছে আৰু সূৰ্যটো আহি আছে অলপ অলপ সূৰ্যৰ পোহৰটো আহি আছে কি ধুনীয়া
এইটো মেঘালয়ৰ চবচে ডাঙৰ ৱাটাৰফল নিজৰা চাওক কি ধুনীয়া ওপৰৰ পৰা পানীবিলাক পৰি আছে দেখাত একদম গাখীৰৰ নিচিনা লাগে পানী যেন নালাগে পুৰা বগা বা কি ধুনীয়া একদম কিমান ডাঙৰ কিমান ওখ হয় কিমান ওপৰৰ পৰা পানী পৰে দেখাত বিৰাট ধুনীয়া একদম সকলোৱে যাব একবাৰ ইয়াতে আৰু চাব কি ধুনীয়া ওচৰৰ পৰা আৰু বেছি ধুনীয়া লাগে কেমেৰাত যিমান পৰি আছে ওচৰৰ পৰা আৰু বহুত বেছি ভাল লাগে এই যে ওপৰৰ পৰা দেখিছে এইখন বাংলাদেশ হয় ওপৰৰ পৰা কি ধুনীয়া দেখিছে চব বাংলাদেশ হয় বাংলাদেশৰ এৰিয়া হয় এইবিলাক এইপিনে মেঘালয়ৰ যে এখন দলং এখন আছে গছৰ শিপাৰ তাত যাব পাৰি কিন্তু আজি আমি যাব নোৱাৰিলোঁ ৰাস্তাটো বেয়া আছিল মানে ৰাস্তাৰ কাম চলি আছে সেইকাৰণে যাব নোৱাৰিলোঁ তো ঘূৰি আহিলোঁ আৰু এইখন হ'ল ইয়াত আছে গুহা এটা বহুত পুৰণা গুহা এটা গুহাটো চাব গৈ আছোঁ বলক অলপমান পানী আছে তাতে যামগে হ্যাঁ চলো হিল হালকা হ্যাঁ পিছলা আছে ঠান্ডা পানি ঠান্ডা আছে ठो नहीं तो सीधे नहीं स्लिप ना देखने में दौड़ा दौड़ा ना तो पिछला हवा निकल के দেউতা কোৱা খুন্দা খাব দেউতা কোৱা একদম মানুহ আছে নহয় খাব দেউতা লাইট আৰু হিলৰ কথা পেন্ডেল খুলি আগত যাওঁতা
हाँ कल क्या दौड़े दौड़ी बैठा हूँ মানে পাৰ হ'লো ভালকে হ'ব না মই মোক যাবা দেচোন বহি বহি আহিব লাগিব অলপ দেৰি হ'ব কথা নাই আহিছোঁ একদম নিজৰ সেই চব কিতাপ পাতি দিয়ে নিজে আহিছোঁ হ'লে এইখিনিয়ে অহানি যাব পাৰি না নদী ইফালে ৰাস্তা হা সেইটোৱে ৰাস্তা অঁ পাৰ হ'ল মানুহ পাৰ হৈছে মাত্ৰ অঁ পাৰ হৈছে নহয় ইফালে পাৰ হৈ গম পাইছা শুনো এই ৰাস্তা মেইন ৰাস্তা এইবিলাক অলপ সাৱধান পিছলা হয় মালি শিল না মাক চাবা আৰু এইটো নিজৰ কেপাচিটি নিজে আহি যাব লাগে সাৱধান চিধা পাৰি পাৰি এইখিনিতে পাৰি আৰু পাৰি মই যাইছোঁ পাইছোঁ পাইছোঁ নাই পা এতিয়া আমি গৈ আছোঁ ইক' পাৰ্কত আহক কি ধুনীয়া পাৰ্কখন চাব এয়া গৈ আছোঁ আমি ইয়াৰ পৰিৱেশটো এনজয় কৰক কি ধুনীয়া লাগিছে চাওক
এতিয়া হৈ গ'ল চোৱা, আমি ঘৰলৈ গৈ আছোঁ। ৰাতি 10:30 বাজিছে। এতিয়া আমি গৈ আছোঁ অসম। তো চাই থাকক ভিডিঅ'টো, আৰু ইমান টাইম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ। থেংক ইউ, থেংকছ ফৰ ৱাচিং। Thank you.